হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল অংকুৰ টেক। বন্ধুসকল, মই আজি আপোনালোকৰ মাজত লৈ আহিছোঁ যে আপোনালোকে জানেনে যে আপোনালোকৰ ৰাস্তা পথে চলি থকা সকলোবিলাক যান বাহনলৈ নম্বৰ প্লেটৰ ৰং কিয় বেলেগ বেলেগ হয়। আপোনালোকে ক'ৰবাত নহয় ক'ৰবাত বেলেগ বেলেগ ৰঙৰ নম্বৰ প্লেট থকা যান বাহন এখন হ'লে আপোনালোকে দেখিছে। আপোনালোকে জানেনে যে সেই নম্বৰ প্লেটৰ ৰং বেলেগ হোৱাৰ কাৰণটো কি? যদি নাজানে মই কৈ দিওঁ যে আপোনালোকে নিশ্চয় বগা ৰঙৰ নম্বৰ প্লেট থকা আপোনালোকে গাড়ী নিশ্চয় দেখিছে। এনে গাড়ীবোৰ হৈছে প্ৰাইভেট কাৰ, অৰ্থাৎ কোনো টকা উপাৰ্জন কৰাৰ ক্ষেত্ৰত নহয়, নিজৰ ঘৰৰ বাবে যিবোৰ গাড়ী ব্যৱহাৰ কৰা হয় সেইবোৰ হৈছে প্ৰাইভেট কাৰ। আৰু আন এখন নম্বৰ প্লেট হৈছে হালধীয়া ৰঙৰ। এইখন আপোনালোকে সচৰাচৰ আপোনালোকে বজাৰ সমাৰ বা ৰাস্তাই পথে আপোনালোকে এনেধৰণৰ গাড়ী দেখিবলৈ পাব। এইবিলাক হৈছে অৰ্থ উপাৰ্জন কৰা গাড়ী, যেনে ধৰক বাছ, টেক্সি ইত্যাদি। এনেবোৰ যান বাহনৰ নম্বৰ প্লেট আপোনালোকে হালধীয়া ৰঙে সূচিত কৰা আপোনালোকে দেখিব। আৰু আন এখন হৈছে নীলা ৰঙৰ। এনে ৰঙৰ গাড়ীবোৰ আপোনালোকে সাধাৰণতে ৰাস্তাই পথে ঘূৰি থকা নেদেখিব, কাৰণ এনেধৰণৰ কাৰবোৰ হৈছে বিদেশী কাৰ, গতিকে ইহঁতক নীলা ৰঙেৰে চিহ্নিত কৰা হয়। এনেধৰণৰ গাড়ীৰ সংখ্যা অতিকৈ তাকৰ বাবে আপোনালোকে সচৰাচৰ এনেবোৰ গাড়ী দেখা নাপায়। আপোনালোকে এনেবোৰ গাড়ী আপোনালোকে ৰাস্তা পথে দেখা নাপালে আপোনালোকে টিভি মোবাইলত আপোনালোকে নিশ্চয় দেখা পাব। ইয়াৰ লগতে আপোনালোকে আৰু এবিধ নম্বৰ প্লেট আছে য'ত আপোনালোকে কোনো নম্বৰ প্লেটৰ নিচিনা দেখা নাপাব, কাৰণ এনেধৰণৰ গাড়ীবোৰক কিছুমান ক'ডেৰেহে সূচিত কৰা হয়, আৰু এনেধৰণৰ গাড়ীয়ে মিলিটাৰী বিভাগক সূচিত কৰা হয়। আৰু এবিধ নম্বৰ প্লেট আছে আপোনালোকে গ্ৰীণ কালাৰ দেখা পাব, আৰু এনেধৰণৰ গাড়ীবোৰ হ'ল ইলেক্ট্ৰিক কাৰ। মানে এনেধৰণৰ নম্বৰ প্লেট থকা গাড়ীবোৰ হৈছে বৈদ্যুতিক বাহন। এইবোৰ বাহনৰ পলিউশ্যন নহয় কাৰণে এইবোৰক সেউজীয়া ৰঙেৰে চিহ্নিত কৰা হয়। আপোনালোকে এনেধৰণৰ নম্বৰ প্লেট থকা আপোনালোকে গাড়ী আপোনালোকে সচৰাচৰ নেদেখিব পাৰে, কাৰণ এইবোৰ হৈছে ফিউচাৰৰ কাৰ। বৰ্তমান এইবোৰৰ মডেলহে তৈয়াৰ কৰা হৈছে, কিন্তু প্ৰেক্টিকেলি এতিয়াও সম্ভৱপৰ হোৱা নাই। হয়তো আপোনালোকে জীয়াই থাকোঁতে এনেধৰণৰ গাড়ী আপোনালোকে দেখা নাপাবও পাৰে। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব।